গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা 2 মাহ আগতে কৈছিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতেতো ডাঙৰীয়াটো কয় নে নকয় মই নাজানো বাৰু মই কৈছোঁ তেখেতে কৈছিল যে অমিত শ্বাহে ক'ত ক'ত পুখুৰী বনালে সেইকেইটা মই বিচাৰি আছোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে নিমন্ত্ৰণ দি থলোঁ তেখেতৰ সমষ্টিতে 5টা কৰিম তেখেতৰ সমষ্টিৰ যোৰহাটত 4টা আৰু শিৱসাগৰত 1টা তেখেতে যাতে আমি য'ত কামৰ শুভাৰম্ভণি কৰিম প্ৰত্যেকটো অনুষ্ঠানত তেখেতলৈ মই নিমন্ত্ৰণী পত্ৰ পঠাম তেখেত যাতে আহে মই অনুৰোধ কৰিম আৰু অমিত শ্বাহ ডাঙৰীয়াক যাতে তেখেতে আহি তাৰ পৰা ধন্যবাদ দিয়ে তাৰ কাৰণে আগতীয়াকৈ মই তেখেতক অনুৰোধ কৰিম আৰু এটা কথা এই কথাটোৰ যোগেদি আমি প্ৰমাণ কৰিছোঁ যোৰহাটত সাংসদ হৈছে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি কামৰ কাপন্য কৰা নাই যোৰহাটতো আমি এডিবিৰ কাম লৈছোঁ শিৱসাগৰতো আমি এডিবিৰ কাম লৈছোঁ এবাৰ নাজিৰাতো আমি কাম লৈছোঁ নাজিৰাত আমি 19 কিলোমিটাৰ এখন নদী বুলিবলৈ এতিয়া একো নাই আমাৰ এইখিনি গেলেকী অঞ্চলত সেইখন আমি এবাৰ নতুনকৈ খান্দিম গতিকে এইখিনিতো তেখেতৰ সমষ্টি তেখেতে আগতে দেখা নাছিলে এইবাৰ নিজে প্ৰত্যক্ষ কৰিব বুলি মই তেখেতক প্ৰত্যক্ষ কৰিবলৈ আহিব বুলি মই অনুৰোধ জনাইছোঁ